গুণ্ডা ৰূপত লংকা আৰক্ষী অপৰাধীৰ গুপ্তাংগ জ্বলাই দিয়াৰ অভিযোগ লংকা আৰক্ষীৰ বিৰুদ্ধে কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ নিম্ন প্ৰাথমিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ হেতালি স্কুলৰ বাৰান্দাত ভৰি নিদিয়াকৈ ঘৰতে বহি মাহে মাহে দৰমহা খাই আছে শিক্ষকে খবৰ নাই কাৰ্বি পৰিষদৰ বিজেপি শাসকীয় চৰকাৰৰ কাৰ্বি আংলঙৰ বকলিয়াত হিৰজিৰ আমেই অনুষ্ঠিত ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কবিতা প্ৰতিযোগিতা আৰু অন্তৰংগ অনুষ্ঠানেৰে সফল সম্পন্ন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ হিন্দী বোলছবিত আৰক্ষী হাজত নায়কে ভিলেন ধৰি অপৰাধ বিচাৰৰ নামত নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰা আমি সকলোৱে দেখিছো হিন্দী বোলছবিৰ দৰে অনুৰূপ ঘটনা সংঘটিত হল হুজাই জিলাৰ লংকাত হিন্দী বোলছবিত আৰক্ষী হাজত নায়কে ভিলেনক ধৰি নানান অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰা আমি সকলোৱে দেখিছো সেই হিন্দী বোলছবিৰ দৰে অনুৰূপ ঘটনা সংঘটিত হল হুজাই জিলাৰ লংকাত অপৰাধীক ধৰি থানালৈ নিয়াৰ পৰিৱৰ্তে বাটতে গুণ্ডা লগাই মাৰপিট কৰালে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে হুজাই জিলাৰ লংকাৰ ওদালি আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলীপ দাসে 18 মে তাৰিখে বামুন গাঁৱৰ চাহাব উদ্দিন নামৰ লোকক থানালৈ উঠাই আনি 19 তাৰিখে নগদ ধন 2500 টকালৈ এৰি দিয়ে পিছত পুনৰ ওদালি আৰক্ষী বিষয়া দিলীপ দাস সহ এটি আৰক্ষী দলে 21 তাৰিখে নিশা 12 মান বজাত বামুন গাঁৱৰ নিজ গৃহৰ পৰা চাহাব উদ্দিনক উঠাই আনি থানা পোৱাৰ আধা কিলোমিটাৰ দূৰত গাড়ী ৰখাই চাহাব উদ্দিনৰ দুই হাত বান্ধি গাড়ীৰ পৰা নমাই দুৰ্বৃত্তক লগাই মাৰধৰ কৰায় পিছত পুনৰ আৰক্ষীৰ গাড়ীত উঠাই ওদালি থানালৈ লৈ আহে আৰু থানাত আহি চাহাব উদ্দিনক মাৰপিট কৰাৰ লগতে তেওঁৰ গুপ্ত অংগত মেচ মাৰি জ্বলাই দিয়ে যি জায়গা পাইছে ই জায়গা মাৰিছে সিহঁতে এই থানাত নমাই পৰা পিছতে মোক দুটাংগত জুই লগাই দিলে সিহঁতে কোনে জুই লগাই দিছে জাষ্ট ছেক্ৰেটাৰী লগাই দিলে থানাৰ ভিতৰত নে থানাৰ ভিতৰত তোমাক কেনি ৰাখিছিল থানাত 2 দিন 2 ৰাতি ৰাখিলে তোমাক কি কেছত উঠাই আনিছিলে মই কোৱা নাই এইটো কৈছে ছাৰ মাতি আছে আহিবি মই আহিলোঁ ৰাতি 12টা 3 মিনিটত আহিছোঁ তোমাক ঘৰৰ পৰা আনি থাকোঁতে তোমাক মাৰিছিল নেকি ৰাস্তাত ৰখাই ৰাস্তাৰ ঘৰৰ পৰা উঠাই কিনি এই থানা পোৱাৰ আগত আধা কিলোমিটাৰ আগত এই দুনো হাত মোক বান্ধি দিলে বান্ধাৰ পিছত মুখত কাপোৰ আৰাই মোক বান্ধি কিনি মোক মাৰিলে সিহঁতে আৰু দিলীপ দাস সি বহি মাল খাই আছে ক'ত মাল খাই আছিলে গাড়ীৰ ভিতৰত মোক বন্ধ ৰাস্তাৰ আউট চাইডত এই পলাই মোক বহুত মাৰিলে এখন এই যোৱা মাহত দিন মানুহ উঠি আছে ফেৰি কামলত তখন ৰাতি 2:15 হৈ গ'ল তখন মই কুস্তি কৰি মুখৰ কাপোৰটো ওলাই মই চিক দিছোঁ তাৰপিছত মোক আকৌ ধৰিলে ধৰাৰ পিছত থানাত লৈ গ'ল সিহঁতে পিছত পুৱা 22 মে আৰু 23 মে তাৰিখে চাহাব উদ্দিনৰ পৰিয়ালৰ আত্মীয় থানালৈ অহাত চাহাব উদ্দিনক জেললৈ প্ৰেৰণ কৰা হ'ল বুলি আৰক্ষীয়ে কৈ অপৰাধীজনৰ পৰিয়ালক খেদি পঠিয়ায় পিছত 24 মে তাৰিখে পুনৰ দিলীপ দাসে চাহাব উদ্দিনৰ মাকক ঘৰৰ পৰা থানালৈ মাতি আনি চাহাব উদ্দিনক সমজাই দিয়ে পিছত অসুস্থ চাহাব উদ্দিনৰ পৰিয়ালে চাহাবক চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে আজি ঘটনা সন্দৰ্ভত ওদালি আৰক্ষী বিষয়া দিলীপ দাস আব্দুল মানিক লাটিফ আইনুল হক আৰু সুকুৰৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে উল্লেখ্য যে ওদালি আৰক্ষী বিষয়া দিলীপ দাসক ঘটনা সন্দৰ্ভত সোধপোছ কৰাৰ সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে এতিয়া প্ৰশ্ন হয় এয়াই নেকি আধুনিক অসম আৰক্ষী অপৰাধ কৰিলেই বুলি কি এনেদৰে শাস্তি বিহিব লাগে নেকি এই অমানৱীয় আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে প্ৰশাসনে নে আৰক্ষী বিষয়া বুলি এনেই বাছি যাব সেয়া এই সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে
ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰথম ভেটি নিম্ন প্ৰাথমিক বিদ্যালয় অনবৰতে শিক্ষাৰ গুণগত দিশ উন্নতি কৰাৰ কথা কোৱা বিজেপি শাসনাধিষ্ঠিত কাৰ্বি পৰিষদ চৰকাৰে শিক্ষা জীৱনৰ প্ৰথম ভেটিত ভৰি দিবলৈ আৰম্ভ কৰা ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলিছে হতালি বিদ্যালয় আছে ছাত্ৰ ছাত্ৰীও আছে কিন্তু নাই পাঠদান কৰিবলৈ শিক্ষক বিদ্যালয়লৈ নহাকৈ ঘৰত বহি মাহে মাহে দৰমহা লোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে এইখন বীৰমাইনী প্ৰাথমিক বিদ্যালয় পশ্চিম কাৰ্বি আংলং সদৰ চহৰ হামৰেনৰ পৰা 50 কিলোমিটাৰ আৰু ৰুমফুমৰ পৰা 4 কিলোমিটাৰ দূৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত এইখন প্ৰাথমিক বিদ্যালয় সচিং পৰিষদীয় সমষ্টিৰ চিন্থং শিক্ষা খণ্ডৰ অধীনত থকা এই বীৰমাইনী প্ৰাথমিক বিদ্যালয় চলিত 2019 বৰ্ষৰ ভিতৰত আজিলৈ এটা দিনো বিদ্যালয়ৰ দুৱাৰ খোলা নাই শিক্ষকে আহি শ্ৰেণীত পাঠদান কৰা নাই এবাৰো পৰিদৰ্শন কৰা নাই পৰিষদৰ অধীনস্থ বিয়াগুম প্ৰাথমিক শিক্ষা বিভাগটোৰ কোনো বিষয়া বা কৰ্মচাৰী এনে ষ্টুডেন্ট টিমকে bangkep mate bang koido sita lapinke comment school la ke kaiteng amang si tang kapang chu na pen kapang tak naya phansi school ke atemute pen school kholi pen regular se doi na ko na sinilipul Lancol presiden lah SMC presiden lah bangso school Birmania LP school long SMC made school managing committee long amai phu mada presiden lo asnang lian ban lah bangso than lah bangso school ka pa mission ji made bangso than bang aphan kupisi puing tung li nili puing tung bang la son lo mane ani kan bang ke mane than the pu bangali than ta than boy lo de pining bang ke sub lenche do la support nang li tum la lam nang li tum ke bang pota churu lo nang li tum phan mane dak aku school kapang tangi pan sinang ni tumta bang lo lapen education lahin pen ang tumang ilang patami ulo lapen pining bang emission alam bang ke la pulo dak standby ke sar bang cibijang lo mi sita tham thelang ta alang lian si ke dam lo mat asal bura bang ke supa yo ni si no mare school bang na khuli le lang la pining ani kan sing thur bang ke non diployon thawan pleng lo pini tarik polo sita mi school bang khuli le lang lapen nang li tumang apola bang nili churu lo the school bang student bang ko bang kora phogadu do sita হামৰেন জিলা কেএছএৰ শিক্ষাৰ দায়িত্বত থকা ৰাকেশ্বৰ ৰংফাৰ লিংডক চিন্থং যুৱ উন্নয়ন কমিটিৰ সভাপতি কামসিং ৰংফাৰে প্ৰাথমিক শিক্ষা বিভাগৰ এনে চৰম দায়িত্ব জ্ঞানহীন কাণ্ডক তীব্ৰ গৰিহণা দি অতি শীঘ্ৰে শিক্ষা বিভাগে বিদ্যালয়খনলৈ শিক্ষক নিয়মিতভাৱে আহি ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে উল্লেখ্য শিক্ষা বিভাগে অনতিপলমে বিদ্যালয়খনলৈ শিক্ষক অহাৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ হাতখন গাঁৱৰ প্ৰায় 50 জন দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন অন্ধকাৰত নিখেষ হ'ব বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলঙৰ বকলিয়া ইংলিছ এলপি স্কুলৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে কাৰ্বি হিৰজিৰ আমি অনুষ্ঠিত হৈ যায় বকলিয়া ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত আৰু জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত এই হিৰজিৰ আমি তথা কবিতা অনুষ্ঠানত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা 25 গৰাকী কবিয়ে কবিতা প্ৰতিযোগিতাত ভাগ লয় জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ সম্পাদক অন্তেৰণে আধৰা প্ৰথম ভাগৰ অনুষ্ঠানত ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি জিৰচক তেৰণৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা হয় Tok fan, dosing tok biar ke hai, lapen sujud fasal ke hai, lapen kaprek manting kilo, alih sarpu lapen alih sarpi, lapen dak hilfan, bate hirji, korde ingkir tum doan kata nilir pen, ani kene kadam kacere gok kadam. আদৰণি ভাষণৰ পিছতে বকলিয়া নগৰ সমিতিৰ অধ্যক্ষ অন্তেৰণে সভাৰ উন্মোচন কৰে আৰু বিশিষ্ট লেখক কবি তথা সাংবাদিক জয়সিং তকবীৰ পৌৰোহিত্যত কবিতা প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হয় Assistant Professor Sir Roman Cruz. La peneliti tolong na aja tampun. Ardi doklong kami ini kami orang baca kami kami lagi yang keham. Eli to district
কবিতা অনুষ্ঠানৰ উদ্বোধন কৰে কাৰ্বি লামেট আমেৰ সম্পাদক কামসিং হানছে। কবিতা প্ৰতিযোগিতা অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা 25 গৰাকী কবিয়ে অংশ লয়। 25 গৰাকী কবিৰ ভিতৰত 3 গৰাকী কবি ক্ৰমে মংগল সিং লেখথি, নিৰলা ইংহিপি আৰু প্ৰমিলা ইংটিপিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰি 3 গৰাকী কবি ক্ৰমে অঞ্জলি টিমংপি, লংবিনী ৰংপি আৰু বিক্ৰম ইংটিকাথাৰে নিচুকনি পুৰস্কাৰ লাভ কৰে। কবিতা প্ৰতিযোগিতা অনুষ্ঠানত বিচাৰক তথা পৰ্যালোচক হিচাপে মঞ্জু তেৰণপি, সঞ্জয় টকবি আৰু বাসন্তী ৰংফাৰপিয়ে উপস্থিত থাকে। আনহাতে অসমৰ প্ৰতিষ্ঠিত লেখক তথা সাহিত্যিক ভৱেন কোচ, হিন্দী কবি ৰাধেশ্যাম গুপ্তাই বিশেষ অতিথি হিচাপে কবিতা অনুষ্ঠানত উপস্থিত থাকি সাহিত্যৰ ওপৰত চমু আৰু বহুমূলীয়া ভাষণ আগবঢ়োৱাৰ লগতে চৰ্চিত কবিতা পাঠ কৰে। ইফালে জিলাখনৰ ভিন্ন প্ৰান্তৰ 5 গৰাকী আমন্ত্ৰিত কবিয়ে চৰ্চিত সুন্দৰ কবি পাঠ কৰি কবিতা অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে কবিতা অনুষ্ঠানটিৰ বিয়লি ভাগত বিশিষ্ট কবি তথা জাম্বিলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উপদেষ্টা সূৰ্য ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক অন্তৰংগমূলক অনুষ্ঠান। বিশিষ্ট কবি তথা লেখক চাইসিং ৰংপি আৰু বিশিষ্ট ভাষাবিদ তথা লেখক খয়া সিং হানছে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি সভাত উপস্থিত উদীয়মান কবিসকলৰ সৈতে প্ৰশ্ন উত্তৰত মিলিত হয়। উল্লেখ্য, সূৰ্য ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি হিচাপে বিভিন্ন সামাজিক সংগঠনৰ বিষয়ববীয়াসকলে যোগদান কৰে। বকলিয়াৰ পৰা সঞ্জয় টকবি আৰু হাৰমনি বে ৰিপৰ্ট কাট নিউজ। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰত পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত পথৰ দাঁতিত বাগৰি পৰে সামগ্ৰী কঢ়িওৱা এখন ট্ৰাক। জানিব পৰা মতে গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত আজি দিনৰ প্ৰায় 1 বজাত বালিপথাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা ট্ৰাকখন পথৰ পৰা বাগৰি পৰে। NL07A7309 নম্বৰৰ মালবাহী ট্ৰাকখনত আছে আটা আৰু ময়দা। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত ট্ৰাকখনৰ কোনো লোক আহত হোৱা নাই। এই ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তই কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। APHLCৰ নেতা JI কাথাৰে দেওবাৰে আয়োজিত সংবাদমেলৰ জৰিয়তে পূব কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ এই 3 পাহাৰীয়া জিলাৰ 39,583জন ভোটাৰক দলৰ হৈ আন্তৰিক শলাগ যাচে।
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিছতেই APHLCৰ নেতা তথা ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী JI কাথাৰে দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি দলটিৰ সমৰ্থন ভোটদান কৰা সমূহ ৩৯,৫৮৩ ভোটাৰক আন্তৰিক কৃতজ্ঞতা যাচে। সংবাদমেলত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ব্যৱহৃত EVM যোগে বিজেপিয়ে কিছুমান সিস্টেমৰ সহায়ত অবৈধভাৱে অধিক ভোট সংগ্ৰহৰ উপায় অৱলম্বন কৰাৰ চাঞ্চল্যকৰ অভিযোগ আনিছে JI কাথাৰে। কাৰ্বি আংলং আৰু NC হিলছ যিমান মানুহ আছে এখেতসকলক সকলোকে আমি ধন্যবাদ জনাইছোঁ কাৰণ এই পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনটো শান্তিভাৱে কৰিব পাৰিলোঁ। সেই সকলো আমাক ভোট দিছে 39,583 ভিতৰত তাত নন ট্ৰাইবেলো আছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা দিনত আমি প্ৰথমবাৰ কাৰণে এইটো কৰিছোঁ। আমাৰ লগত টকা নাই, গাড়ী নাই আৰু পাৰ্টিটো জানুৱাৰী 21 তাৰিখে বনাইছিলোঁ, ফৰ্ম কৰিছিলোঁ। 2 মাহৰ ভিতৰতে আমি ইমান ঈশ্বৰৰ সহায়ত আমি ইমান কৰিব পাৰিছোঁ আৰু এই অহা পিৰিয়ড অহা চনত অহা দিনত আমি আকৌ ভালকে কৰিম আৰু আমি জিকিম নেক্সট টাইম বুলি আমি ভাবিছোঁ। Ana votes kilong bangke nili tum akemang chini pamelo la pente khegi sungalam chini peme sila joglo apotsi non la an votes non la 39,583 amunis atuma bangke non puthot non ke bangji ephang an ke alang nitum si dakar bianglo mate ensil ato no bangke khegi sungalam kelang tum si ponpo awareness mate cherok tok amai bangke lang tum si puthot pangdang nam thuko la pen ke bangji election bangke nili tum hai popo bangke lake tok daklo athima non BJP Congress mate kapre kapre party tum election long pathu ke tangka ja kongpen la pente munita tuman ke pher ke hak labang so ja kongpen sil alang tum si pahai pom la si hala so ja kong lang no long kuson si kachetan nahi bangke nili tum ke chisik dinglo la pente যি কি নহওক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিছুমান নিৰ্দেশ মৰ্মে কাৰ্বি স্বায়ত্ত পৰিষদৰ নতুন নিৰ্বাচনী খচৰা প্ৰস্তুত তথা কাৰ্যকৰীৰ বাবে উদ্দেশ্য লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁ তিনি পাহাৰীয়া জিলাত বসবাস কৰা অবৈধ নাগৰিকে ভোটাৰৰ নাম কৰ্তন চৰকাৰী বিভাগসমূহত খালী হোৱা পদসমূহত কেৱল পাৰ্বত্য জনগোষ্ঠীৰ লোকহে প্ৰাধান্য দিব লাগে, তিনি পাহাৰীয়া জিলাৰ বাবে স্বায়ত্তশাসিত ৰাজ্য কাৰ্যকৰী হ'ব লাগে, কাৰ্বি কাষ্টমাৰী ল বিবাহ সম্বন্ধীয় আইন প্ৰস্তুত হ'ব লাগে ইত্যাদি কাৰ্যকৰী লক্ষ্য আছিল তেওঁ সাংসদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ। এইদৰে সংবাদমেলৰ তেওঁৰ সমৰ্থনত ভোট প্ৰদান কৰা ভোটাৰ ৰাইজক শলাগ জ্ঞাপনৰ লগতে তেওঁৰ লক্ষ্যও ৰাইজৰ আগত অৱগত কৰে। তিনি নং স্বায়ত্তশাসিত জিলাৰ জনজাতীয় সংসদীয় সমষ্টিৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ নেতা বীৰেন সিং ইংটিক ভোট প্ৰদান কৰা তিনি পাহাৰীয়া জিলাৰ 1,41,690 জন ভোটাৰক কংগ্ৰেছ কমিটিয়ে কৃতজ্ঞতা জনাইছে। শনিবাৰে আয়োজিত এক সংবাদমেল যোগে জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক বিদ্যা সিং ৰংপিয়ে ভোটাৰ ৰাইজক জনাই আন্তৰিক শলাগ।
আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ